हेलो नमस्कार अस्सलामु आलैकुम। आज आमी बनाम कैप्सिकाम और बिलाहिर सहित तिলৰ आचार। आमाक सामग्री की लागिब आमी एखिनि चाइ लওঁ। आमाक तिल लागिब। तिलखिनि आमी भालকৈ धुই ৰ'দত শুকুৱাই কেৰাহীত ভাজি মিক্সিত গুড়া কৰি লৈছো। कैप्सिकाम लागिब। মই 12-13টা মান লৈছো। कैप्सिकामখিনি এনেকৈ সৰু সৰু কাটি বীজটো উলিয়াই দিব। বিলাহি লাগিব। মই 3টা বিলাহি দিছো। এনেকৈ সৰু সৰু কাটি ল'ব, বীজটো উলিয়াই দিব। ৰিফাইন লাগিব 1.5 কাপ। নিমখ লাগিব 1.5 চামুচ। বগা ভিনেগাৰ লাগিব 1.5 চামুচ। জলকীয়া আপোনালোকে জলকীয়া যিমান খাই সিমান ল'ব পাৰে। নহৰু কলি কেইটামান। এতিয়া আমাৰ এইখিনি সামগ্ৰীৰে আমি বনাম তিলৰ আচাৰ। আহক আমি তিলৰ আচাৰ বনাওঁ। প্ৰথমতে কেৰাহীটো জুইত দি গৰম হৈছে নাই চাওক। মোৰ কেৰাহী গৰম হৈ গৈছে। মই এতিয়া ৰিফাইনখিনি ঢালি দিলোঁ। ৰিফাইনখিনি গৰম হ'ল। মই নহৰুখিনি দি দিম। নহৰু বাদামী ৰং হ'লে বিলাহীখিনি অলপ অলপকৈ দিম। বিলাহীখিনি দিয়াৰ পিছত মই কেপচিকামখিনি ঢালি দিম। কেপচিকামখিনি ঢালি দিয়াৰ পাছত চামুচৰ সহায়েৰে ভালকৈ লৰাই দিম। জুইটো অলপ কমাই দিব। কম জুইতে বনাম। এনেকৈ জুইতে থ'ব। তাৰপিছত আমি এতিয়া নিমখখিনি দিম। নিমখখিনি দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই দিম। দুই মিনিট পিছত আমাৰ এনেকুৱা হ'ল। আকৌ এবাৰ ভালকৈ লৰাই দিম। আমি কম জুইত বনাই আছোঁ। ধুনীয়াকৈ লৰাই আমি জলকীয়াখিনি দি দিম। জলকীয়া দিয়াৰ পিছত আকৌ এবাৰ ভালকৈ লৰাই দিম। অলপ অলপকৈ সিজিছে আৰু আমাৰ বিলাহী কেপচিকাম। ঢাকনি মাৰি দিলোঁ। আকৌ ঢাকনি 3 মিনিট পাছত আমি খুলি দেখিলোঁ আমাৰ কেপচিকাম আৰু বিলাহী ভালকৈ সিজিয়ে গ'ল তেলত। ভালকৈ লৰাই দিম আমি। আকৌ 3 মিনিট পাছত আকৌ ভালকৈ লৰাম। আমাৰ প্ৰায় সিজিয়ে গ'ল আৰু কেপচিকাম আৰু বিলাহী। গতিকে আমি আমাৰ তিলখিনি দি দিলোঁ। তিলখিনি ঢালি দি ভালকৈ লৰাই দিলোঁ। ভালকৈ লৰাই আমি গেছটো অফ কৰি দিম। তিলখিনি যিহেতু প্ৰথমতে আমি ভাজিয়ে লৈছোঁ, গতিকে তিলখিনি ইমান ভজাৰ দৰকাৰ নাই। খালি ভালকৈ এনেকৈ লৰাই দিলেই হ'ল। এতিয়া আমি গেছটো অফ কৰি দিলোঁ। এতিয়া আমি হোৱাইট ভিনেগাৰখিনি দিলোঁ। আপোনালোকে হোৱাইট ভিনেগাৰৰ সলনি নেমুৰ ৰসো দিব পাৰে। হোৱাইট ভিনেগাৰ দিয়াৰ পাছত মই লৰাই দিলোঁ। আমাৰ ইয়াত কেপচিকাম আৰু বিলাহীৰ সৈতে তিলৰ আচাৰ ৰেডি। আপোনালোকে কাঁচৰ বটলত ভৰাই 3-4 মাহলৈকে আপোনালোকে ৰাখি থ'ব পাৰে আৰু খাব পাৰে। তেলটো যেতিয়া কমি যাব আপোনালোকে তেল অকণ গৰম কৰি বটলত ভালকৈ ঢালি ভালকৈ মিহলাই দিলেই হ'ল আৰু। গতিকে এয়া আমাৰ তিলৰ আচাৰ। আপোনালোকে ভাত ৰুটিৰ লগত খাব পাৰে। বন্ধুসকল, যিহেতু এইটো মোৰ নতুন চেনেল, আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু তিলৰ আচাৰটো খাই কেনেকৈ পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।